চুলতান আল নিয়াদি মহাকাশত খোজ কঢ়া প্ৰথম আৰবিয়ান হিচাপে পৰিগণিত হৈছে চুলতান আল নিয়াদি। সমগ্ৰ আৰবিয়ান তথা মুছলমান সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে চুলতান আল নিয়াদিয়ে। শেহতীয়াকৈ তেওঁ মেৰামতিৰ কামত অংশ লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত খোজকাঢ়ি যোৱাটো সম্পূৰ্ণ কৰিছে। সেই সময়ত তেওঁৰ লগত আছিল আন এজন মহাকাশচাৰী, নাছাৰ মহাকাশচাৰীৰ বিমান অভিযন্তা ষ্টিফেন ৱেবেন। PTIৰ এক প্ৰতিবেদনত চুলতান আল নিয়াদিয়ে মহাকাশত খোজকাঢ়ি যোৱাৰ খবৰ পোৱা গৈছে। চুলতান আল নিয়াদিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত 7 ঘণ্টাৰো অধিক সময় খোজকাঢ়িছিল। এই সময়ছোৱাত তেওঁ মেৰামতিৰ অংশ হিচাপে আন 2টা গুৰুত্বপূৰ্ণ কামো সম্পূৰ্ণ কৰিছিল। ইয়াৰে এটা হৈছে এক্সট্ৰা ভেহিকুলাৰ এক্টিভিটি EVA, যিটো তেওঁ বিমান অভিযন্তা ষ্টিফেন ৱেবেনৰ সৈতে সম্পূৰ্ণ কৰিছিল। ইয়াৰ লগতে ৰুটিং পাৱাৰ কেবলকে ধৰি কেইবাটাও প্ৰস্তুতিমূলক কাম আছিল, যিবোৰ তেওঁলোকে সফলতাৰে সম্পূৰ্ণ কৰিছিল। চলিত বৰ্ষৰ 2 মাৰ্চত চুলতান আল নিয়াদি SpaceX ফেলিকন 9 ৰকেটকে ধৰি 6জনীয়া এটা দল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISS লৈ ৰাওনা হৈছিল। ইতিমধ্যে প্ৰায় 2 মাহ পাৰ হৈ গৈছে। এই সময়ত 41 বছৰীয়া চুলতান আল নিয়াদিয়ে মহাকাশত কেইবাটাও পৰীক্ষামূলক কামত অংশ লৈছিল। নিয়াদি আৰু তেওঁৰ দলটোৱে আৰু 4 মাহৰ পিছত পৃথিৱীলৈ ঘূৰি অহাৰ কথা উল্লেখ কৰিছে। নিউজ ডেস্ক, জনতা কণ্ঠ অসম। এয়া হৈছে 07 ৰাইডাৰ হাব, য'ত উপলব্ধ যিকোনো দুৰ্ঘটনাত আপোনাক সুৰক্ষা দিব পৰা উন্নত মানদণ্ডৰ একজোৰ হেলমেটৰ লগতে ৰাইডিং জেকেট। প্ৰতিটো হেলমেটত পাব সম্পূৰ্ণ এবছৰৰ ৱাৰেণ্টি। 07 ৰাইডাৰ হাবত উপলব্ধ জেকেটসমূহত পাব বিনামূলীয়া 50,000 টকাৰ লাইফ ইঞ্চুৰেঞ্চ। আপোনাৰ অথবা আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ খাতিৰত আজিয়ে যোগাযোগ কৰক 07 ৰাইডাৰ হাবৰ সৈতে। যোগাযোগ নম্বৰ 9101641062 আৰু 9864870572। ঠিকনা নৰ্থ লখিমপুৰ KP ৰোড ALSA মাৰ্কেট নিয়াৰ AK ফাষ্ট ফুড।